নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু আমাৰ ইউটিউব চেনেল ইউজ অফ ইনফৰ্মেশ্যন। আজি আমি জানিব বিচাৰোঁ আসাম ফৰেষ্ট গাৰ্ড ৰিকুৱাৰমেণ্ট 2023 নটিফিকেশ্যন ফৰ 2649 ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ এণ্ড অদাৰ ভেকেঞ্চিৰ বাবে। এটা ভেকেঞ্চি আহিছে আসাম ফৰেষ্ট গাৰ্ডৰ কাৰণে। আপুনি চাব পাৰে যে 2649টা পোষ্ট আছে। ইয়াৰ ভিতৰত ফৰেষ্টৰ গাৰ্ড 1, ফৰেষ্টৰ গাৰ্ড, ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল এণ্ড ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আসাম আছে। আৰু স্টাৰ্টিং ডেট আছে ফৰ্ম এপ্লাই কৰে 23 জানুৱাৰীৰ পৰা, আৰু লাষ্ট ডেট আমি আগত আপোনাক জনাম। তাহক চাওঁ এই ভেকেঞ্চিত কি কি এলিজিবিলিটি লাগে। এইটো হ'ল অৰ্গেনাইজেশ্যন নেম, ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট বৰ্ড, ডিপাৰ্টমেণ্টৰ নাম হয় আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট। লাষ্ট ডেট আছে ফৰ্ম এপ্লাই কৰাৰ 6 ফেব্ৰুৱাৰী 2023, আৰু টোটেল ভেকেঞ্চি আছে 2649টা পোষ্ট। পোষ্টৰ নামবিলাক আপুনি আছে চাব পাৰে। ফৰেষ্ট গাৰ্ড 1, ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল এণ্ড ড্ৰাইভাৰ। এপ্লিকেশ্যন মোৰ অনলাইন হ'ব। আসাম গভৰ্ণমেণ্টৰ জব হয় আৰু জব লোকেশ্যন আসাম হ'ব, আৰু মেল আৰু ফিমেল দুয়োটা এপ্লাই কৰিব পাৰে। আসাম ফৰেষ্ট গাৰ্ড ৰিকুৱাৰমেণ্ট ভেকেঞ্চি ডিটেইল 2026 আছে। পোষ্ট নেম ফৰেষ্টাৰ গ্ৰেড 1। টোটেল পোষ্ট আছে 264টা। ইয়াৰ ভিতৰত কি কি আছে আপুনি চাব পাৰে। এইটো হ'ল পোষ্ট নেম অফ ফৰেষ্ট গাৰ্ড, 1226টা পোষ্ট আছে। নেক্সট আছে পোষ্ট নেম AFPF কনষ্টেবল, 981টা পোষ্ট আছে। নেক্সট আছে ড্ৰাইভাৰ কনষ্টেবলৰ 36টা পোষ্ট, আৰু আছে ড্ৰাইভাৰ পোষ্ট 142টা। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। নেশ্যনেলিটি candidate must be Indian citizen, permanent registration of Assam. Selected candidate will have to submit proof of resident domicile certificate after publication of final select list. However, candidate belonging of SC, ST, OBC, MOBC are exempted from submitting such certificate. আৰু candidate employment extension register হ'ব লাগিব, আৰু আছামিজ আৰু অদাৰ ষ্টেট লেংগুৱেজ জানিব লাগিব। এজ লিমিট আছে ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ কাৰণে 18 পৰা 40 বয়সলৈ। 1 জানুৱাৰী 2023 candidate must be born on before 1 তাৰিখ 1 জানুৱাৰী 2005 and on of the after 1 জানুৱাৰী 1983। আৰু আছে ফৰ দ্য পোষ্ট অফ AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কাৰণে এজ লিমিট 18 বয়সৰ পৰা 25 বয়সলৈ। এজ ৰিলেশ্যন আছে আপুনি চাব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আছে। ফৰেষ্টাৰ গ্ৰেড 1 কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব, আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মিনিমাম হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু কনষ্টেবল কাৰণেও হাই ছেকেণ্ডেৰী হ'ব লাগিব, আৰু ড্ৰাইভাৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব, আৰু ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচেছ আছে। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, তাৰপিছত হ'ব ৰিটেন এক্সামিনেশ্যন। এইটো হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বাবে এলিজিবিলিটি। জেনেৰেল OBC MOBC কাৰণে হাইট লাগিব 163 চেণ্টিমিটাৰ, ফিমেল কাৰণে লাগিব 150 চেণ্টিমিটাৰ। ST SC কাৰণে 153 চেণ্টিমিটাৰ, মেলৰ কাৰণে আৰু ফিমেল কাৰণে 145 চেণ্টিমিটাৰ। আৰু চেষ্ট লাগিব অনলি মেল কাৰণে 79 চেণ্টিমিটাৰ, মিনিমাম আৰু মেক্সিমাম লাগিব 84 চেণ্টিমিটাৰ। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব 40 মাৰ্কৰ কাৰণে। তাতে ৰেষ্ট থাকিব 3200 মিটাৰ, 14 মিনিট টাইম থাকিব, আৰু লং জাম্প হ'ব 335 চেণ্টিমিটাৰ। আৰু ফিমেল কাৰণে 1600 মিটাৰ ৰেষ্ট 8 মিনিটত, আৰু লং জাম্প থাকিব 244 চেণ্টিমিটাৰ।